গোপি কান্ত মন্ত্রি হল নতুন সিরিয়াল এখন স্পন্দনৰ কাৰণে আমি কৰি আছো নমস্কাৰ আমাৰ এই দাদাভন্তি চেনেল আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমি ক'ত আছো বিশেষকৈ জানি থলো এ চাই লও দাদা দাদা নমস্কাৰ দাদা ইয়াতে শুটিং কৰিব আহিছে আমি শুটিং কৰি আছো ইয়াতে বাকি কি সিরিয়াল আছিল দাদা গোপি কান্ত মন্ত্রি হল নতুন সিরিয়াল এখন স্পন্দনৰ কাৰণে আমি কৰি আছো স্পন্দনত আহিব স্পন্দন চেনেল সকলোৱে চাব দাদা সিরিয়াল আহি আছে ইয়াত কোন কোন আছে ইয়াত আপোনালোকে চিনি পোৱা বৰলাকাই জৰিয়তে চিনি পোৱা ভোলা আছে পৰাগ শৰ্মা মালতী আছে মীনাক্ষী ডেকা চেনেল পেহী আছে আমাৰ ৰুমি ভূঞা তালুকদাৰ আৰু প্ৰণৱ বৰ্মন আছে আমাৰ হিৰণ্যদা আছে তাৰপিছত বিনয় দা আছে বহুত ভালেখিনি আমাৰ ইয়াৰ স্থানীয় শিল্পীও আছে যেনে আনন্দ আছে জুৰি শৰ্মা আছে পূৰবী শৰ্মা আছে বহুত ভাল ভাল এক্ট্ৰেছ আছে কিশোৰ আছে তাৰপিছত গোপাল আছে বহুত কেইজন আছে ইয়াতে বহুত শিল্পী আছে আমাৰ মাজত বহুতে আছে বাকি সকলোকে দেখাম বাকি দাদাৰ মনৰ কথাখিনি জানি লও বাকি দাদা সিৰিয়ালখন কৰি কিনি ভাল লাগিছে আপোনাৰ সিৰিয়ালখন কৰি ভালে লাগিছে ইয়াৰ মানুহখিনি খুব ভাল খুব মৰমীয়াল মানুহ প্ৰত্যেককে আমাক সহায় সহযোগিতা আগবঢ়াইছে আমি আশা ৰাখিছো সিৰিয়ালখনৰ লগতে মানুহখিনিও খুব ভাল পাইছে চাগে আমাৰ এই শুটিং দিনক ভাল হোক তোমাৰ চেনেলটো চলক মানুহে চাওক লগতে আমাৰ সিৰিয়ালখনো চাব দেই সকলোৱে চাব আমি বহুত আগ্ৰহেৰে ৰৈ থাকিম আৰু দাদাহঁতৰ বহুত কষ্ট কৰি আমি সিৰিয়ালখন কৰিছো আশা কৰিছো আপোনালোকে চাব বৰলা কায়ো বহুত চাইছো আমি একদম ফাৰ্ষ্টৰ পৰা শেষলৈ চাইছো বাকি ভাল লাগিছিল এইখন চাই ভাবিছো মানে 2 নম্বৰ পাৰ্টটো আহিব বুলি ভাবি আছিলো নিশ্চয় তেনেকুৱাকে আমি এইবাৰ চেষ্টা কৰিছো সেই একেখিনি ৰহন দিবৰ কাৰণে সেইকাৰণে গাঁৱৰ পৰিৱেশটো লৈছো আমি গাঁৱৰ পৰিৱেশটো চহৰীয়া পৰিৱেশতো বহুতে কৰি আছে গতিকে গাঁও কেন্দ্ৰিকভাৱে আমি গাঁৱৰ পৰিৱেশটো লৈ আমি কৰিছো এইটো প্ৰচেষ্টা আমাৰ আছিলে এইবাৰ দাদাৰ কোন হয় ইহঁত কেতিয়াও আৰ্টিষ্টেই হয় আমাৰ চাইল্ড আৰ্টিষ্ট মোৰ পিছফালে আছে বহুত চিঞৰ বাখৰ কৰি আছে ইহঁতকেইটা এই নিশান আৰু সেইফালে আছে প্ৰিয়াংশু এইফালে আছে আৰু প্ৰিয়াংশু আমার নাম সুপ্রিয়াম ভট্টাচার্য এখেতৰ দেউতাকে আমাৰ স্ক্ৰিপ্টটো লিখিছিলে আৰু এটা সমন্বয় হ'ল এটা কাম কৰিব পাৰিম কি কাম সমন্বয় কথা ক'বনে কি কথা অ্যাকশন এই সুনাদারি বিনে মই বাইছো তুমি কিন্তু উঠতে তোমাকে কথাখিনি ভাল কৰা নাই কিন্তু কষ্টটা লাগব কৈ দিলো কষ্ট শুনাছো কি বস্তাছ কি বস্তাইছো হা ও গান আন্তর ঘৰত খানা খাব লগাৰনে মই লেম্পাটি হৈ গেলো হা নির্বাচনকে সংগঠিত হচ্ছে দুটা দলৰ যুগৰে কি জ্যেষ্ঠ নেতাৰ মাজত এটা কাজিয়া আৰম্ভ হৈছে আৰু দুৰ্বাদৰ কাজিয়া নিৰ্বাচন মোৰ চেনেল আপোনাক স্বাগতম জনাইছো নমস্কাৰ ধন্যবাদ বাকি ইয়াত সিরিয়াল কৰি হয় আমাৰ নলবাৰীৰ বগৰীহাটি আদৰ্শ গাঁও বুলি ভৰালি চুপা ইয়াতে আমাৰ মানে নতুন সিৰিয়াল এখন আহি আছে গোপীকান্ত মন্ত্ৰী হল আমাৰ এনকে টিভিৰ স্পন্দনত দিব সেয়া শুট কৰি আছো আৰু গাঁৱৰ পৰিৱেশত বাকি গাঁৱত আহিতো ভালে লাগে ন একদম মই নিজে গাঁৱৰ ছোৱালী গাঁৱত ভালে পাওঁ গাঁৱৰ ছোৱালী গাঁৱৰ ছোৱালী আমিও গাঁৱৰে ছোৱালী যেতিয়া নলবাৰী গৈ আছো আকৌ পুনৰবাৰ এবাৰ হেমা মালিনীৰ ৰূপত হেমা মালিনী বাকি বৰলাকাই চালো বৰলাকাই বঢ়িয়া লাগিছে মালতীৰ এটা কি ডায়লগ এটা দি দিও থাংকু চেমটো দা চাই থাকিবা ইমান ভাল লাগে মানে মালতী ৰোলটো বিৰাট ভাল লাগিছিল কিন্তু বাকি যি আৰু এটা চত আছিল নেকি কাখেৰা অসুবিধা হলে যে মানে মাটিত খুইছিলো তেতিয়া যে কাখেৰা দেবৰ এটা খেৰা হৈছে মোৰ নাংমান দূৰত যাকচোন পোষ্টপন কৰিব পোষ্টপন এইটো বঢ়িয়া লাগে কিন্তু ভাল লাগে একদম বাকি বৰলাকাই সেকেন্ড শ্বটটো আহিব বুলি ভাবি আছো মানে 2 নম্বৰ এপিসোড তাৰমানে কি হয় জানানে বস্তুবিলাক যেতিয়া অকমান দিগলীয়া হৈ যায় ন অকমান আমাৰ ক্যাৰেক্টাৰ বিলাক ধৰি ৰাখিবৰ কাৰণে অকমান মানে টাইট লাগেটো 6 বছৰ মান কৰিলো তো সেই কাৰণে মানে কি হয় এতিয়া অলপ হেৰি হল আৰু এতিয়া যেটো মানে তুমি আমি গোপীকান্ত মন্ত্ৰী হল মানে আমি বনাই আছো সেম পাবা তুমি অকন ফ্লেভাৰটো মানে বৰলাকাৰ নিচিনাই
এতিয়া বৰলা কাইখনটো ধৰা চেনেলে যদি ষ্টাৰ্ট কৰে তেতিয়া হ'ব আৰু বাকী চাম আমিও বাকী নিশ্চয়। আপোনালোকে অপেক্ষা কৰি থাকিব হয়। বাহাদুৰ চিৰিয়েলখন চাব বাকী লগতে মোৰ ভিডিঅ'টোও চাব আৰু একদম লাইক কমেন্ট সাবস্ক্রাইব সব খালি চিলি একদম ধাৰাধৰ বৰষুণ টাইপ দি দিব দক এটা মালতী বাদৰে কৈ দিয় হয় না তোমাকো ঠগা লাগছি আৰু তোমাৰ চেনেলটোৰ নামটোও ঠগা লাগছি দাদা আৰু ভন্টি ধুসুঙো থাকবো কমেডিও থাকবো হয় না একদম লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব চেনেলটো থ্যাংক ইউ ধন্যবাদ বা মোৰ চেনেলটো অহাৰ বাবে